মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ দ্বিতীয়টো পাঠ দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ নামৰ সাধুটি বুজাই দিম। প্ৰথমতে মই সাধুটি পঢ়ি যাম, তোমালোকে ভালদৰে শুনি যাবা আৰু পাৰিলে কিতাপত চাইও যাবা। তাৰ পিছত মই তোমালোকক সাধুটি বুজাইও দিম। দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ। Hop the grasshopper and Annie the ant are friends. Hop loves to hop around from grass to grass. He spends all his time in summer singing and dancing. Sa-re-ga-ma la 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 la, what a nice weather la 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 la. But Annie loves to work hard all the time. She spends all her time in summer working and working. It is winter now. One morning, Hop gets up late. He is looking for Annie. Hop sees Annie. She is busy in the storehouse. Hop: Hello, good morning, Annie. Annie: Good morning, Hop. What's the matter? Hop: I am very hungry. Will you please give me some food? Annie: I have a good store of food. Didn't you store some food for winter? Hop: No, I didn't. I spent my days singing and dancing. Annie: Very bad, Hop. We should think about our future. We should save some food for winter. Anyway, I will give you some food this time, but only this time. Hop: Thank you very much, Annie. I have learned a lesson. From now on, I will work hard. I will also save food like you. এই সাধুটিত কৈছে যে হপ নামৰ ফৰিংজন আৰু এনি নামৰ ফৰিংজনী দুয়ো ভাল বন্ধু। হপে ঘাঁহে ঘাঁহে জঁপিয়াই ফুৰিব ভাল পায়। সি গোটেই গ্ৰীষ্মকালটো গান গাই গাই নাচি বাগি পাৰ কৰি দিয়ে। হপে এনেদৰে গান গায়: সা-ৰে-গা-মা লা 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 লা, কি যে ভাল বতৰ লা 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 লা। কিন্তু এনি কাম কৰি ভাল পায়। তাই গোটেই গ্ৰীষ্মকালটো কাম কৰিয়ে কটালে। এতিয়া শীতকাল আহিল। এদিনাখন হপে ৰাতিপুৱা উঠি এনিক বিচাৰি ফুৰিলে। সি এনিক ভঁৰাল ঘৰত দেখিবলৈ পালে। তাৰ পিছত হপে ক'লে, হেল্ল', গুড মৰ্ণিং এনি। এনিয়ে ক'লে, গুড মৰ্ণিং হপ, কি হ'ল কোৱাচোন। তাৰ পিছত হপে ক'লে, মোৰ বৰ ভোক লাগিছে, মোক কিবা খাবলৈ দিবানে? তাৰ পিছত এনিয়ে ক'লে, মোৰ ভঁৰাল ঘৰ খাদ্যৰে ভৰি আছে, তুমি গ্ৰীষ্মকালত একো জমা কৰা নাইনে? তাৰ পিছত হপে ক'লে, নাই, মই নাচি বাগি গ্ৰীষ্মকালটো কটালোঁ। তাৰ পিছত এনিয়ে ক'লে, বৰ বেয়া কৰিছা হপ, আমি ভৱিষ্যতৰ কথা ভাবিব লাগে। সেইবাবে অলপ খাদ্যবস্তু জমা কৰি ৰাখিব লাগে। এইবাৰ তুমি মোৰ পৰা খাদ্য ল'ব পাৰিবা, কিন্তু অহাবাৰ তুমি নিজে কষ্ট কৰিব লাগিব। তাৰ পিছত হপে ক'লে, ধন্যবাদ, মই আজি ভালদৰে শিকিলোঁ। এতিয়াৰে পৰা ময়ো কষ্ট কৰিম।